ছাত্ৰ ছাত্ৰীসকল মই এতিয়া 2 নম্বৰটো বুজাম 5 বছৰ আগতে নুৰৰ বয়স চুনুৰ 3 গুণ আছিল 10 বছৰৰ পিছত নুৰ চুনুৰ 2 গুণ ডাঙৰ হ'ব নুৰ আৰু চুনুৰ বৰ্তমান বয়স কিমান মই প্ৰথমতে নুৰৰ বৰ্তমান বয়স ধৰি লৈছো x বছৰ আৰু চুনুৰ বৰ্তমান বয়স ধৰিছো y বছৰ প্ৰশ্নমতে যেহেতু কৈছে 5 বছৰ আগতে নুৰৰ বয়স কিমান হ'ব x বছৰ আছিল এতিয়া 5 বছৰ আগতে x - 5 হ'ব আকৌ চুনুৰ বয়স হ'ব কিমান y - 5 এতিয়া নুৰৰ বয়স চুনুৰ বয়সৰ 3 গুণ আছিল কৈছে 5 বছৰ আগতে গতিকে সমীকৰণটো বয় হয় নেকি ঠিক আছে এতিয়া আমি 3 এ পূৰণ কৰিলেটো 3y - 15 হ'ল 3y ফালে আহিলে -3y হ'ল 5 টো এফালে গ'ল +5 আকৌ -15 বিয়োগ কৰিলে এটো হ'ব -10 x - 3y -10 এক নম্বৰ সমীকৰণ আকৌ দ্বিতীয়তে কৈছে 10 বছৰৰ পিছত নুৰৰ বয়স চুনুৰ 2 গুণ হ'ব কৈছে তো 10 বছৰৰ পিছত হলে মানে হ'ব x + 10 এটো নুৰৰ বয়স চুনুৰ হ'ব y + 10 তাক 2 গুণ কৰিলে মানে এটো হ'ব গতিকে 2 এ যদি পূৰণ কৰো 2y + 20 2y টো এফালে আনিলে -2y হ'ল 10 টো এফালে গ'ল -10 20 - 10 10 হ'ব এটো 2 নম্বৰ সমীকৰণ হ'ল ঠিক আছে যেহেতু ইয়াত x আৰু x চলকেটা সমান হৈ আছে আমি ডাইৰেক্ট আমি 1 নম্বৰ সমীকৰণৰ পৰা 2 নম্বৰ সমীকৰণ বিয়োগ কৰি পিনে অপনয়ন পদ্ধতিৰ দ্বাৰা সমাধান কৰিব পাৰিম ঠিক আছে 1 নম্বৰ পৰা 2 নম্বৰ সমীকৰণ বিয়োগ কৰিলো তাৰমানে প্ৰথমতে মই পাতি ললো সমীকৰণ কেটা বিয়োগ কৰিলো তলৰ চিহ্ন সলনি কৰি দিলো x কটা গটি গল প্লাস এ মাইনাস মাইনাস ডাঙৰ 3x 3y আছে গতিকে -y হ'ব আকৌ এফালে বিয়োগে বিয়োগে যোগ চিহ্নটো বিয়োগ -20 কেনসেল গল মাইনাস মাইনাস y 20 এটা y মানটো আমি বহুৱাম 1 নম্বৰ সমীকৰণত মই বহাই দিছো y মানটো বহালে কি হ'ব x - 3 * y / 3y লতে 3 * 20 হ'ব -10 তো 3 * -20 হলে হ'ব -60 -10 60 টো এফালে আনিলে 60 - 10 হ'ব =50 তেনেহলে নুৰৰ বৰ্তমান বয়স হ'ব 50 বছৰ আৰু চুনুৰ বৰ্তমান বয়স হ'ব 20 বছৰ